নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত আমি তোমালোকৰ পৰিৱেশৰ দ্বিতীয় পাঠ উৎসৱৰ বিষয়ে আলোচনা কৰিম উৎসৱ মানে কি আমাৰ যিবিলাক অনুষ্ঠানত আমি কি কৰোঁ আনন্দ ফূৰ্তি কৰোঁ সেইবোৰে আমাৰ হ'ল কি উৎসৱ আমাৰ কিছুমান আছে ঘৰুৱা উৎসৱ আৰু কিছুমান আমাৰ সামাজিক উৎসৱ ঘৰুৱা উৎসৱ বুলি ক'লে আমি কোনবোৰ বুজো যিবিলাক আমি ঘৰত পালন কৰোঁ জন্মদিন হওক পূজা কিছুমান আছে ঘৰুৱা পূজা কৰে লগতে বিবাহ এইবিলাক হ'ল আমাৰ ঘৰুৱা উৎসৱ আনহাতে সামাজিক উৎসৱ বিহু ঈদ দুৰ্গা পূজা এইবিলাক হ'ল আমাৰ সামাজিক অৰ্থাৎ আমি এইবিলাক ৰাজহুৱাভাৱে পালন কৰা যায় এই পাঠটোত আমাৰ কিছুমান উৎসৱৰ বিষয়ে দিছে সেইবিলাক আজি আমি ইয়াতে অলপকৈ আমি আলোচনা কৰিম ঠিক আছে দেই আমাৰ অসমত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে এই ভিন ভিন জনগোষ্ঠীসমূহে বিভিন্ন উৎসৱ পালন কৰে এই জনগোষ্ঠীসমূহ হ'ল বড়ো চাহ জনগোষ্ঠী দেউৰী তিৱা সোণোৱাল কছাৰী কাৰ্বি আদি এতিয়া আমাৰ অসমখন হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰে লোকেৰে ভৰা আৰু আমি সকলোৱে ইয়াতে কি কৰোঁ মিলিজুলি বাস কৰোঁ আমাৰ ইয়াতে থকা কিছুমান জনগোষ্ঠী হ'ল কি বড়ো চাহ জনগোষ্ঠী দেউৰী তিৱা সোণোৱাল কছাৰী কাৰ্বি আদি আৰু সকলোৰে নিজা নিজা কিছুমান কি আছে উৎসৱ আছে যেনে ইয়াতে ছবি এটা দিছে দেই প্ৰথম দিছে আমাৰ এইটো কি বড়োসকলৰ বাগৰুম্বা নৃত্য ঠিক তাৰপিছত আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ ঝুমুৰ নৃত্য দিয়া আছে তাৰপিছত আমাৰ দেউৰীসকলৰ নৃত্য তাৰপিছত তিৱা জনগোষ্ঠীৰ নৃত্য তাৰপিছত দেখিছা সোণোৱাল কছাৰী জনগোষ্ঠীসকলৰ নৃত্য আৰু লাষ্টত এইটো কি কাৰ্বি জনগোষ্ঠীসকলৰ নৃত্যৰ ছবি দিছে এতিয়া চাবা তলত কি আছে বিহু অসমৰ জাতীয় উৎসৱ আমাৰ অসমৰ জাতীয় উৎসৱ বুলি ক'লে আমি কোনটো উৎসৱৰ কথা ক'ব লাগিব বিহু কাৰণ এইটো সকলো জাতি ধৰ্ম ভাষা সকলো লোকে অসমত বাস কৰা সকলো লোকে আমাৰ এই বিহু উৎসৱটো পালন কৰে আৰু বিহু মূলত আমাৰ কি খেতি বাতিৰ লগত জড়িত সেইবাবে বিহুক কি কোৱা হয় কৃষিভিত্তিক উৎসৱ বুলিও কোৱা হয় বিহু তিনিটা বিহু কেইটা তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু আমাৰ বিহু তিনিটা প্ৰথম হ'ল বহাগ বিহু তাৰপিছত কাতি বিহু আৰু মাঘ বিহু বহাগ বিহু চতৰ শেষ দিনাখনৰ পৰা বহাগ বিহু আৰম্ভ হয় এই বিহুৰ প্ৰথম দিনা গৰু বিহু সেইদিনা গৰুৰ গাত মাহ হালধি ঘঁহে মাখিয়তী আৰু দীঘলতিৰ পাতেৰে কোবাই পুখুৰী বা নদীৰ পাৰলৈ নি গা ধুৱাই গাত লাও বেঙেনা আদি আগবঢ়াই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰে গধূলি নতুন পঘাৰে গৰু বান্ধে ধূনা চাকি জ্বলাই নতুন বিচনীৰে বিচি ধোঁৱা দিয়ে এতিয়া বহাগ বিহুৰ আমাৰ প্ৰথম দিনাখন হ'ল কি গৰু বিহু আৰু এই বিহুটো আৰম্ভ হয় আমাৰ চ'ত মাহৰ শেষ দিনাখনৰ পৰা এই গৰু বিহুৰ দিনা আমাক কি কৰা হয় গৰুক গা ধুৱাই গৰুক কি দিয়ে দীঘলতি মাখিয়তী পাতেৰে কোবাই গা ধুৱাই লগতে গৰুক লাও বেঙেনা খাবলৈ দিয়ে আৰু গধূলি সময়ত গৰুক কি দিয়া হয় নতুন পঘা দিয়া হয় দ্বিতীয় দিনাৰ পৰা মানুহ বিহুত বিহুৱান লয় আৰু আনকো দিয়ে সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয় তদুপৰি হুঁচৰিৰ দল গৃহস্থৰ ঘৰে ঘৰে গৈ ঢোল পেঁপা গগনাৰ সুমধুৰ সুৰ তুলি হুঁচৰি গাই গৃহস্থৰ মংগল কামনা কৰে এনেকৈ ৰং ৰহইচ আৰু উলাহ মালহেৰে পালন কৰা হয় বাবে এই বিহুক ৰঙালী বিহুও বোলে গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ কৰি এই বিহু 7 দিনলৈ চলে প্ৰথম দিনা আমাৰ কি বহাগ বিহুৰ প্ৰথম দিনা হ'ল গৰু বিহু দ্বিতীয় দিনা আমাৰ মানুহ বিহু এই মানুহ বিহু কি কৰে সেইদিনা সকলোৱে বিহুৱান লয় আৰু সৰুৱে ডাঙৰক সেৱা জনাই ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে তদুপৰি এই বিহুত আমাৰ কি হয় হুঁচৰি গায় এই যে বিহু নাচে হুঁচৰি গায় গৃহস্থৰ ঘৰে ঘৰে গৈ আৰু ইয়াতে সকলোৱে ৰং ৰহইচ বা ফূৰ্তি কৰে বাবে এই বিহুটোক কি বুলি কোৱা হয় ৰঙালী বিহু বুলিও কোৱা হয় আৰু আমাৰ এই বহাগ বিহুটো 7 দিনলৈ চলে তাৰপিছত আহিন মাহৰ শেষৰ দিনা কাতি বিহু পালন কৰা হয় সেই সময়ত পথাৰ সেউজীয়া হৈ থাকে এই বিহুত গধূলি পৰত পদূলি আৰু খেতিপথাৰত চাকি বন্তি জ্বলোৱা হয় চোতালৰ তুলসীৰ তলত বন্তি জ্বলাই লখিমীক ভঁৰাললৈ অহা বাট দেখুৱায় আকাশ বন্তি জ্বলাই লখিমী আগমনৰ আভাস দিয়ে এই সময়ত মানুহৰ অভাৱ অনটন বেছি হয় বাবে এই বিহুক কঙালী বিহু বোলে আহিন মাহৰ শেষ দিনাৰ আমাৰ কি হয় কাতি বিহু পালন কৰা হয় এইটো সময়ত আমাৰ খেতিপথাৰবোৰ সেউজীয়া হৈ থাকে অৰ্থাৎ ধানবোৰ নপকে আৰু এই সময়ত মানুহৰ অলপ অভাৱ থাকে কাৰণ খেতিবোৰ ধান পকিবলৈ নহয় খেতিও সম্পূৰ্ণ নহয় গতিকে অলপ অভাৱ থাকে বাবে এইটো বিহুক আমাৰ কি বুলি কোৱা হয় কঙালী বিহু বুলিও কোৱা হয় আৰু এই বিহুত কি কৰে মানুহে চোতালতে বা ৰাস্তাত কি কৰে পদূলি মুখত চাকি জ্বলায় আৰু লখিমী আগমনৰ কি কৰে আভাস দিয়ে
কাতি বিহুৰ পিছত আমাৰ তৃতীয়টো বিহু হ'ল আমাৰ কি মাঘ বিহু। পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। পথাৰৰ সোণবৰণীয়া লখিমী আহি মানুহৰ ভঁৰাল উপচি থাকে বাবে এই সময়ত দুখীয়া লোকৰো অভাৱ গুচে। সকলোৰে খাদ্য উভৈনদী হয়। সেয়েহে এই বিহুক ভোগালী বিহু বোলে। এই বিহুত উৰুকাৰ নিশা সমূহীয়াকৈ ভোজ ভাত খায়। পিছদিনা ৰাতিপুৱা গা ধুই মেজি ভেলাঘৰ আদি জ্বলাই অগ্নিক সেৱা কৰে। তদুপৰি গুৰু ভকতক মাতি আনি নানা তৰহৰ পিঠা লাড়ু দৈ চিৰা সান্দহ আদি খুৱাই আশীৰ্বাদ লয়। ম'হ যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, দবা খেল আদি অনুষ্ঠিত কৰি ভোগালী বিহুৰ ৰং চৰোৱা হয়। তৃতীয়টো বিহু আছে আমাৰ মাঘ বিহু। মাঘ বিহু আমাৰ আৰম্ভ হয় পুহ মাহৰ সংক্ৰান্তিৰ দিনা। আৰু এই সময়ত কি হয়, মানুহৰ সকলোৰে পথাৰত ধান কটা হয়, সকলোৰে ঘৰত ভঁৰালবোৰ কি হৈ থাকে উভৈনদী হৈ থাকে। গতিকে সকলোৰে মানুহৰ অভাৱবোৰ কিছু আঁতৰ হয়। সেইবাবে এই বিহুক কোৱা হয় ভোগালী বিহু। আৰু এই ভোগালী বিহুত কি কৰে মানুহে লাড়ু পিঠা এইবিলাক সান্দহ আদি বনায়। লগতে কি কৰে মেজি সাজে। আৰু মেজি সাজি কি কৰে বিহুৰ দিনা ৰাতিপুৱা সকলোৱে গা পা ধুই মেজি জ্বলায়। আৰু মেজি জ্বলোৱাৰ আগদিনা সমূহ ৰাইজ মানুহে মিলি একেলগে কি খায় ভোজ ভাত খায়। ইয়াৰ উপৰি আমাৰ মাঘ বিহুত কিছুমান আমাৰ কি খেল খেলা হয়। যেনে কি খেল ম'হ যুঁজ আছে, কুকুৰা যুঁজ, কড়ি খেল, দবা খেল, ইয়াৰ বুলবুলি যুঁজ আদি বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰা হয়। অসমত আমি যিদৰে বিভিন্ন উৎসৱ পালন কৰোঁ, সেইদৰে আমাৰ দেশ ভাৰতবৰ্ষত আন আন প্ৰদেশতো বিভিন্ন নামেৰে বিভিন্ন উৎসৱ পালন কৰা হয়। কিছুমান উৎসৱ সাধাৰণতে ঋতুৰ ওপৰত, কিছুমান ৰীতি নীতি তথা ধৰ্মৰ ওপৰত, কিছুমান কৃষিৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত কৰা হয়। এই উৎসৱবোৰৰ ভিতৰত কেৰেলা ৰাজ্যত ওনাম উৎসৱ, তামিলনাডুত পোংগল উৎসৱ, উৰিষ্যাত পৌষ সংক্ৰান্তি, পশ্চিমবংগত নৱবৰ্ষ, পঞ্জাৱত বৈশাখী, বিহাৰত ছট পূজা আৰু মহাৰাষ্ট্ৰত গণেশ চতুৰ্থী আদি উৎসৱ পালন কৰে। ইয়াৰ উপৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে ৰাখী বন্ধন, ঈদ, বৰদিন, দুৰ্গা পূজা, দেৱালী, সৰস্বতী পূজা আদি উৎসৱ অনুষ্ঠিত হয়। এই সকলোবোৰ উৎসৱে আমাৰ মাজত ভাতৃত্ববোধ, ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতি বঢ়োৱাত অৰিহণা যোগায়। যিদৰে আমাৰ অসমৰ জাতীয় উৎসৱ বুলি ক'লে কোনটো উৎসৱ ক'লোঁ আমি বিহু। ঠিক তেনেদৰে অসমত যিদৰে ভাৰতৰ আন আন ৰাজ্যতো কি কৰা হয় বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। তাৰে কিছুমান হ'ল আমাৰ ধৰ্মীয় ৰীতি নীতিৰ লগত জড়িত উৎসৱ, আনহাতে কিছুমান আছে আমাৰ কি কৃষিৰ লগত জড়িত উৎসৱ। এতিয়া চাওক কিছুমান ৰাজ্যত যেনেকৈ কেৰেলা ৰাজ্যত আমাৰ পালন কৰা হয় ওনাম উৎসৱ, তামিলনাডুত পোংগল উৎসৱ, উৰিষ্যাত পৌষ সংক্ৰান্তি, পশ্চিমবংগত নৱবৰ্ষ, পঞ্জাৱত বৈশাখী, বিহাৰত ছট পূজা আৰু মহাৰাষ্ট্ৰত গণেশ চতুৰ্থী আদি উৎসৱ পালন কৰা। ইয়াৰ উপৰিও কিছুমান উৎসৱ আছে য'ত ভাৰতৰ সকলো ৰাজ্যতে পালন কৰে, যেনে ঈদ, বৰদিন, দুৰ্গা পূজা, দেৱালী, সৰস্বতী পূজা আদি উৎসৱসমূহ আমাৰ সকলো ৰাজ্যতে পালন কৰা হয়। ঠিক আছে, আজিলৈ আমি এইখিনিয়ে আলোচনা কৰোঁ। পৰৱৰ্তী সময়ত আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পালন কৰা কিছুমান উৎসৱ যেনে ওনাম উৎসৱ আছে, পোংগল উৎসৱ, এইবোৰৰ বিষয়ে আমি আলোচনা কৰিম। তালৈ ধন্যবাদ। তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা দেই।